Okay guys, Rameshwar Bolokso সকলোলৈ নমস্কাৰ আৰু মই গৈ আছো এক ড্ৰাইভাৰ লগত আৰু মোৰ লগত আছে এয়া আপোনালোকে দেখিব পাইছে সকলোৰে চিনাকি নামটো কমনে গাইস মনেশ্বৰ পামে তেখেতে একজাপখন চলাই আছে আৰু মই পাছত বহি আছো আপোনালোকে দেখিব পাইছে চাই থাকক আৰু কোট গৈ আছো এইখন বহুত নিজান জেগা আৰু এতিয়া আমি কোট পাম জানো ক'ব নোৱাৰিছো জেগাখনৰ নাম এতিয়া আমাৰ এয়া মনেশ্বৰ পামে জানে সে কৈ দিব এয়া আৰু এটা বস্তি পালো এটো বস্তিটো বা কি বস্তি এতিয়া কি গাঁও নাজানো সবিশেষ আপোনালোকে চাই থাকক বলক আপোনালোকে মোৰ লগত বলক আপোনালোকে চাই থাকক গাঁওখন কেনেকুৱা লাগিছে আপোনালোকে মন্তব্য দিব কিন্তু আপোনালোকে বলক মোৰ লগতে আপোনালোকে ইমানে ধুনীয়া গাঁও মানে আহিলে মানে যাব মন নাযায় ইমানে মানে সুন্দৰ পৰিৱেশ গাঁওখন আপোনালোকে দেখিবলৈ পাইছে বলক মোৰ লগতে আৰু এটা ৰাইজ আপোনালোকক কথা ক'ব বিচাৰিছো গাঁওখনত মানে মানুহ লগ পোৱা নাযায় ইমানে গৈ আছো মানে মানুহ এটা এইয়া দেখি পাইছো এটা দুটা পালো কিন্তু বলক মোৰ লগতে আপোনালোকে পানীটো ঠাণ্ডা নে এই গৰত আহিছো এতিয়া বলক মুখটো ধুই লওঁ আমি এতিয়া বহি আছো এটো কি গাঁও বুলি কয় মেৰগাঁও বুলি কয় আমি মেৰগাঁৱত বহি আছো ইয়া আপোনালোকে দেখি পাইছে মেৰগাঁওখন মোৰ পিছফালে চাই থাকক আপোনালোকে ইয়া মেৰগাঁও দেখি পাইছে আপোনালোকে আমি নামটো নকয় বুলি কৈছে এনেকে দেখা আছে এনেকা মেৰগাঁৱৰ অৱস্থা আপোনালোকে চাওক মেৰগাঁও বুলি কয় ইয়া মেৰগাঁও ইয়া দেখি পাইছে মেৰগাঁও বুলি কয় ভাই কি কৰিছ ফিল্ম দেখি আছে মোবাইলটো কি ফিল্ম চাই আছে নাজানো আৰু মেৰগাঁও বুলি কয় আপোনালোকে দেখি পাইছে অ'কে গাইজ এতিয়া মই মেৰগাঁৱৰ বজাৰৰ ওচৰত উপস্থিত হৈছোঁ ইয়া বজাৰ আপোনালোকে দেখি পাইছে ইয়া বেছি ভাল নহয় ইয়া অলপ বেয়া চেয়া হৈ আছে আৰু মানুহবিলাক কমিটিবিলাক মেৰামতি কৰা নাই চাগে সেইকাৰণে ইয়া চাওক আপোনালোকে মেৰগাঁও বজাৰ আপোনালোকে অলপ বজাৰ চজাৰ কৰিবলৈ আহিব আৰু মেৰগাঁও বজাৰ তামোল গাইজ আমি এতিয়া গৈ আছোঁ আপোনালোকে দেখিবলৈ পাইছে আগত এই জেগাখিনিত আহিবলৈ বহুত ভয় লাগিছিলে কিবা কিবি ঘটনা হৈছিলে কিন্তু আজিকালি একেবাৰে মুকলি হৈ গ'ল আপোনালোকে আহি যাওক একদম মোৰ ব্লগত সকলো দেখাই দি আছোঁ এয়া মোৰ লগত গৈ আছে হাই বুলি কৈ দিয়া এয়া গৈ আছোঁ এতিয়া ব্লগ এতিয়া মানে মই এতিয়া ড্ৰাইভাৰটো হৈ আছোঁ একজাপৰ ড্ৰাইভাৰ তামোল খালোঁ সেইকাৰণে অলপ কিবা লাগি আছে গৰম লাগি আছে আৰু এনেই গৰম উঠি আছে আপোনালোকে দেখি পাইছে গাইজ ভিডিঅ'টো কেনে লাগিল ক'ব কমেণ্টত আপোনালোকে কমেণ্টত জনাবলৈ নাপাহৰিব এইখন জেগা মানে বহুত আমি
আগত সৰু অৱস্থাত থাকোঁতে আহিবলৈ ভয় পাইছিলোঁ, কিন্তু আজিকালি একেবাৰে ভয় নাই। আপোনালোকে আহি যাব পাৰে, লোকেশ্যনত দি দিম মই। জেগাখন চাওক আপোনালোকে, মানে দেখিবলৈ কেনেকুৱা কমেণ্টত জনাব আপোনালোকে। মানে বহুত নিজান আছিলে, কিন্তু আজিকালি এনেকুৱা নালাগে, একেবাৰে PW হৈ গ'ল। আপোনালোকে চাওক, ৰাস্তা এনেকুৱা হৈ গ'ল, আপোনালোকে আহি যাব পাৰিব। এতিয়া কি যাওঁ বুলি কয় এইটো ভাই, কি গাঁও বুলি কয় এইটো? এতিয়া বাগৰি পাম আমি, আৰু এনেকুৱা অৱস্থা। আপোনালোকে আহি যাব পাৰে, জেগাখন বিৰাট মজা হ'ল এতিয়া একদম। মই আছোঁ বাগৰি, বাগৰি হাল বাই থৈ দিছে। আপোনালোকে দেখিব পাইছে, বাগৰি গাঁও। আপোনালোকে চাই থাকক গাইছ, হাল বাই থৈ দিছে। কিবা দেখি পাইছে আপোনালোকে। গাইছ, মই এতিয়া বাগৰিত উপস্থিত আছোঁ, আৰু মোৰ মই দেখাই আছোঁ আপোনালোকক। মোৰ আৰু ইয়াতে এই পুখুৰীটো যে আপোনালোকে দেখি পাইছে, এইখিনিত মানে বহুত ঘটনা হৈ থাকে। কিছুমানে মাছ মাৰিব আহে, কিছুমানৰ মানে জালটো তলত লৈ যায়গৈ। এতিয়া কি আছে মই ক'ব নোৱাৰিছোঁ, আপোনালোকে গম পাইছে হয়তো, মোৰ মানে ভাষাৰে ক'ব নোৱাৰিছোঁ। আপোনালোকে চাই থাকক, এই পুখুৰীটো যে চাই আছে, পুখুৰী আপোনালোকে দেখি পাইছে। আৰু মজা আছে, গান বজাই আহি আছে, দেখি আছে আপোনালোকে। ঐ ভাই, কেনেকুৱা ৰাস্তা চা? একদম বঢ়িয়া ৰাস্তা। আমি অল ইণ্ডিয়া ৰাইড কৰি আছো। চাওক, ডেঞ্জাৰাছ জেগা, আপোনালোকে আহি চাওক। ইয়াত কেনেকুৱা জেগা মানে ক'বই নোৱাৰি। পুখুৰীটোত মানে এনেকা, ঐ এইটো কেনেকৈ যাবি? তেখেতে মানে চাইছেনে আপোনালোকে? উঠাই আছে আপোনালোকে, মানে বেয়া আপোনালোকে চাইছে, মানে দেখি পাইছে হয়তো। মই গৈ আছোঁ, আপোনালোকে দেখি পাইছে। এইটোত মই কেনেকৈ যাম? এইটোত মই মানে মৰিলোঁ এতিয়া, ধৰিব কাৰণে মানে তেতিয়া লপ পেণ্ট তিতিব। মই এইটোকে চিন্তা কৰি আছোঁ, কেনেকৈ যাম বুলি, কেনেকৈ যাব পৰা যায় সেইটোকে চিন্তা কৰি আছোঁ। আপোনালোকে কেমেৰাত দেখি পাইছে, কিন্তু জেগাটো তেনেকুৱা কিবা মানে অলপ কি হয় আপোনালোকে চাই থাকক। আৰু আপোনালোকৰ ৰিক্সত আহি গ'লোঁ, আৰু আপোনালোকে চাই থাকক। চাই থাকক আপোনালোকে, জেগাটো বৰ কাইট দেখি পাইছে। ঐ ভাই, মই গৈ আছোঁ দেই। বৰ বেয়া ৰাস্তা। প্ৰভু, মোক ক'ত দি লৈ আনিলা? প্ৰভু, মোক ক'ত লৈ গৈ আছে নাজানো, আৰু মই গৈ আছোঁ এতিয়া। মাইকটো মানে আৱাজ পাইছে নাই আপোনালোকে নাজানো, গৈ আছোঁ আৰু। আৱাজ পাইছে নাই ৰাইজসকল? কমেণ্টত জনাব। বহুত কষ্ট কৰি গৈ আছোঁ। ৰাস্তা এনেকুৱা ৰাস্তা, মানে কষ্ট বহুত, আপোনালোকে দেখি পাইছে। কষ্ট বহুত, কষ্ট বুলি নকওঁ, মস্ত হৈ গ'লো। এতিয়া ভাল ৰাস্তা পালোঁ। পৰিব খুজিছিলোঁ। আৰু ৰাস্তা বেয়া, মানে আহি আছোঁ। এইটো কিমান দ আছে নাই? কমেণ্টত জনাব ৰাইজসকল। এনেকৈ গৈ আছোঁ এতিয়া। লক পেণ্টটো উঠাই আছোঁ, আপোনালোকে চাই থাকক। আপোনালোকে দেখিবলৈ পাইছে। অ'কে গাইজ, আপোনালোকে চাই থাকক। ক'ত গৈ আছোঁ, ক'ত মৰিবলৈ আহিলোঁ নেকি? চাই থাকক আপোনালোকে।
वाह দ আছে বুলি কৈ আছে যুগ দৰে খোজুৱাব আৰু ইয়া খুলিলো আৰু ইয়া গৈ আছো আমি কি হয় নাজানো আৰু আপোনালোকে কমেন্টত জনাব কেনেকা লাগিছে আৰু ইয়া বিলত গৈ আছো আমি লপেন তিতি গৈছে একদম সাৰাত কেজি লাগিব নাজানো ইয়ে ৱাহ গ'ল ৱাহ গ'ল 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 আপোনালোকে দেখিব পাইছে শেষ শেষ মোৰ শেষ ইয়া এনেকা গৈ আছে আপোনালোকে চাই থাকক ইয়ে এ ভাই চাওক আপোনালোকে পানীখিনি খজুৱাই দে বে আৰু আছে নেকি ভাই ঐ এইটো দ আছে নেকি কিমান দ হ'ব ইয়াত দ আছে বুলি কৈছে বহুত দ আছে বুলি কৈছে মই নাজানো দেই গাইছ আপোনালোকে চাই থাকক ৱাহ দ আছে বুলি কৈছে গাইছ ৱাহ মই কেনেকৈ যাওঁ ইয়া পইচা চইচা চব ভিজি যাব মোবাইল ভিজি গ'ল ক'ত লৈ আহিলে ভাই ৱাহ ক'ত লৈ আহিলে ভাই আজি তামাম ভাত খাব লাগিব বহুত কষ্ট হৈছে আৰু যাব লাগিব নেকি ভাই ওপৰত দি যাব লাগিব পাৰিব ৱাহ মই ওপৰত দি যাম তাক মানে অলপ নিচ দি গৈ যাবলৈ দিছোঁ গাইছ ওপৰত তলত দি যাব দিছোঁ মই এতিয়া ওপৰত দি গৈ আছোঁ এয়া দেখি পাইছে তিতি গৈছে মোৰ লপেন আৰু এতিয়া মই ওপৰত দি গৈ আছোঁ পুখুৰীটোত মানে বহুত ঘটনা হয় আৰু আপোনালোকৰ আশীৰ্বাদত একো নাই হোৱা গতিকে ইয়াৰ পুখুৰীটো দেখি পাইছে আপোনালোকে মেটেকা আছে ভিডিঅ'টো কেনেকুৱা হৈছে কমেণ্টত জনাবলৈ নাপাহৰিব একদম নৰ্মেল ভিডিঅ' আৰু মই এতিয়া ইয়াত দি নামিম ইয়াত দি এনেকৈ নামি দিলোঁ আৰু এনেকৈ গৈ আছোঁ আপোনালোকে চাই থাকক আৰু আহি আছে তাৰ বিৰাট কষ্ট হ'ল তাক বাৰু চাইকেলটো বুকিব দিছোঁ না আপোনালোকে গম পায় না এইটো দৰ্জা বন্ধ কৰিব লাগিব ন ভাই দৰ্জা বন্ধ কৰিলে হ'ব নে নকৰিলে হ'ব হ'ব বুলি কৈছে মই যাওঁগৈ এতিয়া ইণ্ডিয়া গেট পাৰ হ'লোঁ আৰু কি টেনশ্যন এতিয়া মই গৈ আছোঁ হেল্ল' গাইছ ভিডিঅ'টো কেনে লাগিল আপোনালোকে জনাবলৈ নাপাহৰিব আৰু এতিয়া আমি বাগৰি পাৰ হৈ সকলো মানে গৰৈমাৰী পাৰ হৈ কলিগাঁও পাৰ হৈ এতিয়া পুখুৰীটো দেখালোঁ এইটো বাগৰি গাঁৱৰ আৰু আপোনালোকে আহি চাব পাৰিব ইয়াত বেয়া ঘটনা হয় গতিকে ইয়াত সন্ধিয়াকৈ ৰাতিকৈ আপোনালোকে নাহিব প্লিজ সেইটোকে অনুৰোধ কৰিলোঁ ব্লগত সেইবিলাকে মানে জনোৱা হয় যি মানে লোকে ভুল কাম কৰে সেইবিলাক মানে জনাই দিয়া হ'লে ভাল মানে সেইকাৰণে মানে মোৰ ব্লগত আপোনালোকক এইখিনিকে জনাই দিব পাৰিলোঁ গতিকে আপোনালোকে ভিডিঅ'টো কেনে লাগিল কমেণ্টত জনাবলৈ নাপাহৰিব লাইক দিলে মানে ভিডিঅ'টো মই বনাবলৈ ভাল পাওঁ মানে যে লাইক দিছে মোৰ মানে ফূৰ্তি লাগে আৰু আপোনালোকে যদি নতুনকৈ আহিছে চেনেলখন আৰু এনে চাবলৈ মানে ছাবস্ক্ৰাইব কৰি থ'ব কাষত থকা বেল আইকনখন অলপ প্ৰেছ কৰি দিব আৰু নে কি কৰিব আপোনালোকে জানে আৰু নতুন মানে আৰু কি ক'ম আৰু ক'বলগীয়া নাই গতিকে আজিলৈকে ইমানে ভিডিঅ'ত